हेलो व्यूअर्स वेलकम टू एजुकेटेड आसाम। तो आजिर आमार भिडिओটো होइसे मल्टिप्लिकेशনৰ ওপৰত মানে যিকোনো দুটা নাম্বাৰ আমি কিমান ধৰণে মাল্টিপ্লাই কৰি দেখুৱাব পাৰো হেতুৰ ওপৰত। বেসিক্যালি মই আপোনালোকক 2 ডিজিট আৰু 3 ডিজিট নাম্বাৰছৰ মাল্টিপ্লিকেশনেই দেখাম। 4 ডিজিট বা তাতকৈ ডাঙৰ নাম্বাৰছ বিলাকৰো সেম প্যাটাৰ্নে ফলো হ'ব। ঠিক আছে, তো কোনো পলম নকৰাকৈ আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। সাপোজ আমাক দুটা নাম্বাৰ মাল্টিপ্লাই কৰিব দিছে 23 ইনটু 42। আমি নৰ্মেলি কেনেকৈ কৰোঁ 3 2 যা 6 2 2 যা 4 4 3 যা 12 और 2 হাতে গ'ল 1 4 2 8 এই একটো প্লাস হৈ পেলাই 9। তো আমাৰ আনসাৰ কিমান আহি যায় 966। এই ট্ৰিক মতে কি কৰিব লাগে, এটা সৰু ট্ৰিক আছে, এইটো মতে মই দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে। নাম্বাৰ দুটা লিখি ল'লোঁ। এই ফাৰ্ষ্ট ষ্টেপটো কমন হয় 3 2 যা 6। তাৰপিছত কি কৰিম আমি ক্ৰছ মাল্টিপ্লাই কৰিম 2 2 যা 4 লিখি ল'লোঁ। তাৰ লগত এড হ'ব, কি এড হ'ব এইটো এড হ'ব 4 3 গুণ 12 12 4 16 হৈ গ'ল। 16ৰ 6টো আমি ইয়াত বহাম, হাতে কিমান থাকিব আমাৰ 1। ঠিক আছে, নেক্সট 4 2 গুণ 8 আৰু এই হাতে যোৱা 1টো প্লাস হৈ পেলাই 9 হৈ গ'ল। ঠিক আছে, বুজি পাইছে এইটো। আৰু এটা 2 ডিজিট নাম্বাৰো দেখাই দিছোঁ মই সেম। দুটা নাম্বাৰ দেখাই দিলে মনত থাকি যাব ভালকৈ আপোনালোকৰ। সাপোজ নাম্বাৰটো 32 ইনটু 54 মাল্টিপ্লাই কৰিব দিছে। কেনেকৈ কৰিম আমি 4 2 গুণ 8 4 3 গুণ 12 5 2 গুণ 10 12 আৰু 10 মিলাই 22 22টো ইয়াত লিখিলোঁ, হাতে যাব 2 5 3 গুণ 15 এই 2টো যোগ কৰি পেলাই 17। ঠিক আছে, মানে এইটো মেথডত কি কৰিব লাগে প্লাস মানে যোনটো এডিশন হয় এইটো মাইণ্ডতে কৰিব পাৰিব লাগিব আপোনালোকে, তেতিয়াহে এইটো ফাষ্ট হ'ব আপোনালোকৰ। ঠিক আছে, এতিয়া আনসাৰটো কাৰেক্ট হয়নে নাই ভেৰিফাই কৰি চাম আমাৰ ট্ৰেডিশনেল মেথড দি পূৰণ কৰি পেলাই, যোনটো আমি নৰ্মেলি কৰোঁ চবে। 4 2 গুণ 8 4 3 গুণ 12 হৈ গ'ল এইটো। তাৰপিছত 5 2 গুণ 10 হাতে গ'ল 1 5 3 15 হাতে যোৱা 1ৰ লগত 16। আনসাৰ কিমান আহিল আমাৰ 728। মানে আনসাৰটো দুটা সেম আছে, মানে আমাৰ মেথডটো কাৰেক্ট আছে। ঠিক আছে, এইটো মেথড বুজি পালে এতিয়া নেক্সট পেটাৰ্ণটোলৈকে আহিছোঁ, কেনেকুৱা আহে সেইটো দেখুৱাই দিছোঁ মই। 3 ডিজিটৰ দেখুৱাই দিছোঁ। ঠিক আছে, 3 ডিজিটত কেনেকুৱা হয় সাপোজ 3 ডিজিটৰ নাম্বাৰ দুটা পূৰণ কৰিব দিছে 123 আৰু 234। ঠিক আছে, কেনেকৈ কৰোঁ আমি নৰ্মেলি আমি কৰিব দিলে 4 3 গুণ 12 4 2 গুণ 8 হাতে 1 গৈছিলে 9 4 1 গুণ 4 3 3 গুণ 9 3 2 গুণ 6 3 1 গুণ 3। ঠিক আছে, নেক্সট কি কৰোঁ 3 2 গুণ 6 নেক্সট 2 2 গুণ 4 নেক্সট 2 1 গুণ 2। তো এইটো আমি কিমান পাম 2 9 9 18 হাতে 1 যাব 6 4 10 10 16 হাতে যোৱা 1ৰ লগত 17 হাতে আকৌ 1 গ'ল 3 4 7 হাতে যোৱা 1 লগত 8। তাৰপিছত এই 2টো আহিব। ইমানখিনি আমি আনসাৰ পালোঁ। আমি দুটা লাইনত কৰিলোঁ ন, এইটো 1 আৰু 2 দুটা লাইনত কৰিলোঁ। আমি সিঙ্গল লাইনত কৰিম সেম বস্তু, কিন্তু আপোনালোকে এডিশনটো যোনটো যোগ কৰা হয় সেইটো ফাষ্ট হ'ব লাগিব অকণমান। ঠিক আছে, এইটো সিঙ্গল লাইনত মই দেখাই দিছোঁ 123 আৰু 234। এইটো ষ্টেপ কমন বুলি কৈছিলোঁ 4 3 গুণ 12 হাতে গ'ল 1। ঠিক আছে, নেক্সট ষ্টেপটো কি হয় ক্ৰছ মাল্টিপ্লাই কৰি যোগ হ'ব 4 2 গুণ 8 তাৰপিছত 3 3 গুণ 9 9 আছে কিমান হয় 17 হয়। তাৰপিছত 1 যোগ কৰিলে 18 হ'ব। ঠিক আছে, হাতে আকৌ 1 গ'ল। নেক্সট ষ্টেপটো কি হয় সেইটো ক্ৰুচিয়েল হয়, মানে সেইটোৱে অকণমান ডিফাৰেণ্ট হয়, এইটো মই দেখাই দিছোঁ কেনেকৈ। মানে ডাইগনেলি পূৰণ হ'ব দেই, কৰ্নাৰ টু কৰ্নাৰ। এই 4ৰ লগত 1টো পূৰণ হ'ব, 2ৰ লগত 3টো পূৰণ হ'ব কৰ্নাৰৰ, তাৰপিছত এই চিধা চিধি 2 3টো পূৰণ হ'ব। কিমান হ'ব যোগ কৰিলে এইকেইটা চাওকচোন 4 1 গুণ 4 3 2 গুণ 6 আৰু 3 2 গুণ 6 মানে 6 6 12 12 4 16 16 এই হাতে যোৱা 1টো যোগ হ'ব 17 হ'ল, হাতে আকৌ 1 যাব 17। ঠিক আছে, নেক্সট আমি কি কৰিম 1 2 এনেকৈ আহিলোঁ তো, আৰু নেক্সট আমাৰ এই ডাইগনেলি হ'ব দুটা দুটাৰ 3ৰ লগত এই 1টো হ'ব, তাৰপিছত 2ৰ লগত এই 2টো হ'ব। কিমান হ'ল 3 গুণ 3 2 2 গুণ 4 7 হ'ল, হাতে কিমান গৈছিলে আমাৰ 1 গৈছিলে 8 হ'ল। ঠিক আছে, 3 গুণ 3 2 2 গুণ 4
7 হৈছিলে, হাতে যোৱা একৰ লগত 8 হ'ল। তাৰ লাষ্ট ষ্টেপটো কি হয়, এই দুটা পূৰণ কৰা, 2 এগুণ 2। আনচাৰ ছেম আহিছে, মেথডটো আমাৰ কাৰেক্ট হয়। ঠিক আছে, যদি অকণমান ফাষ্ট কৈছোঁ মই, তেনেহ'লে ভিডিঅ'টো অকণমান শ্ল' কৰি চাব পাৰিব আপোনালোকে। আচ্ছা, নেক্সট টাইপলৈকে আহিছোঁ এতিয়া। নেক্সট টাইপটো কি হ'ব আমাৰ, ইউনিট ডিজিটত 5 থাকিলে ছেম দুটা নাম্বাৰ কেনেকৈ পূৰণ কৰিব পাৰি। ছাপ'জ আপোনালোকক 25 স্কুৱেৰ ওলাব দিছে, ঠিক আছে, 45 স্কুৱেৰ ওলাব দিছে, তাৰপিছত 115 স্কুৱেৰ ওলাব দিছে। কেনেকৈ কৰিব সেইবিলাক নাম্বাৰ, ঠিক আছে। সেইটোৰ কাৰণে নেক্সট ট্ৰিকটো হয়। ট্ৰিকটো কি আছে মই দেখুৱাই দিছোঁ। 25 স্কুৱেৰ যেতিয়া কৰিব দিয়ে, আমি নৰ্মেলি কেনেকৈ কৰোঁ, 5 5 গুণ 25, 5 দুগুণ 10, হাতে গৈছিলে 2, 125, 5 দুগুণ 10 হ'ল, হাতে গ'ল 1, 2 2 যা 4, প্লাছ 1 হয় 5 হৈ গ'ল, ঠিক আছে। 5 2 6, 625, ঠিক আছে। কিন্তু এইটো মই ট্ৰিকৰ সহায়ত কেনেকৈ কৰিম, এইটো বহুতে চিম্পল ট্ৰিক হয়, বহুতে চাগে মেক্সিমামে গমে পায়। এইটো লিখি ল'লোঁ এনেকৈ, আমি 5টো ছেপাৰেট কৰি ল'ম এনেকৈ, ঠিক আছে। তাৰপিছত মাল্টিপ্লাই কৰিম, 5টো ছেপাৰেট কৰি ল'লোঁ। আমি 5 যা কৰি পেলাই যোনটো ৰিজাল্ট পাম 25, ডাইৰেক্টলি ইয়াত লিখিম, ঠিক আছে। তাৰ নেক্সট ষ্টেপটোত কি হ'ব, এই ওপৰৰ ডিজিটটোৰ লগত +1 কৰি পেলাই এই তলৰটোৰ লগত পূৰণ হ'ব। এই 2ৰ লগত +1 কৰিলে কিমান হ'ব, 3 হ'ব। 3টো এই 2ৰ লগত পূৰণ কৰিলে কি হ'ব, 6 হ'ব, হয়নে? এইটো হয় এইটোৰ ট্ৰিক। তাৰপিছত মই নেক্সট যোনটো হেৰি আছে, নাম্বাৰ আছে, মানে ছেম পেটাৰ্ণৰে হয়, বেলেগ নাম্বাৰো দেখুৱাই দিছোঁ। ছাপ'জ 45 কৰিব কৈছে আমাক, ঠিক আছে। 5ক ছেপাৰেট কৰি ল'লোঁ, এনেকৈ কৰি ল'লোঁ। 5 5 যে 25 হয়, এইটো আমি ডাইৰেক্ট এনেকৈ লিখিলোঁ। তাৰপিছত এই 4ৰ ওপৰত +1 কৰিলে কি হয়, 5 হৈ যায়। এই 5টোৱে তলৰ 4ৰ লগত পূৰণ কৰি দিয়ক, 2025। এইটো হ'ব আপোনালোকৰ আনচাৰ, ঠিক আছে। এইটো 2 ডিজিটৰ আছিলে। এতিয়া যদি মই আপোনালোকক 3 ডিজিটৰ দেখুৱাওঁ, ছাপ'জ 115 আৰু 115 পূৰণ কৰিব দিছে, কেনেকৈ কৰিব, এই 5টো এবাৰত ছেপাৰেট কৰি লওক। তাৰপিছত 5 5 যা 25টো লিখি লওক এটা ছাইডত। তাৰপিছত 11ৰ লগত +1 কৰিলে কি হ'ব, আমাৰ 12 হ'ব। 12টো ইয়াৰ লগত পূৰণ কৰি দিয়া, কিমান হ'ব, 11 12 গুণ 132 হয়, 13225। এতিয়া আনচাৰটো কাৰেক্ট হয়নে নাই আমি ভেৰিফাই কৰিম দেই। নৰ্মেল যোনটো আমি ট্ৰেডিশ্যনেল মেথড দি কৰোঁ, সেইটোতে আমি ভেৰিফাই কৰি চাম। 5 5 গুণ 25, 5 গুণ 5 2 7, 5। তাৰপিছত ওপৰতো কি আহিব, 5 1 1 5 1 1, কিমান আহিব, 5 12, 5 5 10, তাৰপিছত 11, 11ৰ 1 যোগ কৰিলে 2 12, আৰু হাতে 1 গ'ল, 1 1 2, 2 1 3, তাৰপিছত এইটো 1। আনচাৰ দুটা ছেম আহিছে, আমাৰ মানে মেথডটো কাৰেক্ট আছে। এইটো বহুতেই মানে চিম্পলেষ্ট মেথড এইটোৱে হয় চাগে, এইটো ইজি হয়, যাৰ ইউনিট ডিজিটত 5 থাকে আৰু ছেম নাম্বাৰ থাকে, ঠিক আছে। মানে স্কুৱেৰ কৰিব যদি দিয়ে আপোনালোকক ছেম ডিজিট, মানে ছেম নাম্বাৰৰ ইউনিট ডিজিটত 5 থকা, তেনেহ'লে এইটো ট্ৰিক এপ্লাই কৰিব পাৰিব আপোনালোকে, ঠিক আছে। তাৰপিছত এটা মেথড আছে আপোনালোকৰ, এইটো জাপানিজ মেথড বুলি কয়, য'ত লাইনছৰ ইউজ হয়, ঠিক আছে। এইটো মই 2 ডিজিট নাম্বাৰ দি দেখাই দিছোঁ, চিম্পল হ'ব, আৰু 2 ডিজিট নাম্বাৰছৰ কাৰণে এইটো চুটেবলো হয়, অকণমান সৰু নাম্বাৰছৰ কাৰণে, ঠিক আছে। ইয়াত মানে লাইনছ ইউজ হয়, কেনেকৈ কৰে মই দেখুৱাই দিছোঁ। ছাপ'জ আমাক মাল্টিপ্লাই কৰিব দিছে, 21 যা 43 মাল্টিপ্লাই কৰিব দিছে, কেনেকৈ কৰিম আমি সেইটোৰ কাৰণে, লাইনছ বনাব লাগিব সেইটোৰ কাৰণে, ঠিক আছে। লাইনছ কেনেকৈ বনাম, 21ৰ কাৰণে লাইনছ বনাম, 21ৰ 2টো আগত আহে, দুটা লাইন বনাই ল'ম, এনেকৈ বনালোঁ। তাৰপিছত 1 আহে, নেক্সট 1 লিখিলোঁ। তাৰপিছত কি মাল্টিপ্লাই কৰিব দিছে আমাক, 43, তো আমি 4টা লাইন বনাম এনেকৈ, ফাৰ্ষ্ট 1 2 3 4, তাৰপিছত নেক্সট 43 কি আহিব, 3টো আহিব, 3টা লাইন বনাম, ঠিক আছে। তাৰপিছত লাইনকেইটা যিমানটা ডটত, যিমানটা পইণ্টত ক্ৰছ কৰিছে, ঠিক আছে, সেইকেইটা আমি এড কৰিম। এডটো কেনেকৈ কৰোঁ, আমি ভাৰ্টিকেলি কৰিম, ই এনেকৈ এড হ'ব, ই এনেকৈ এড হ'ব ভাৰ্টিকেলি। যিহেতু এইটো চিধা মোৰ হোৱা নাই, কিন্তু ভাৰ্টিকেলি হ'ব এইটো, হা, এইটো এনেকৈ এড হ'ব। কেইটা পইণ্টত কাটিছে চাওঁ, ইয়াতে কেইটা পইণ্টত কাটিছে, 1 2 3, 3টা পইণ্টত কাটিছে, 3 লিখি ল'লোঁ, ঠিক আছে। নেক্সট এই দুটা যোগ হ'ব, যিহেতু ইয়াতে চিধা চিধিকৈ আছে ন, ভাৰ্টিকেলি, এই দুটা যোগ হ'ব। কিমানটা পইণ্টত কাটিছে চাওঁ, 1 2 3 4 5 6, ওপৰত 6টাত কাটিছে, ইয়াত কেইটাত কাটিছে, 1 2 3 4,
চাৰিটাত কাটিছে মানে টোটেল যোগ কৰিলে 6 আৰু 4 10 10ৰ 0টো লিখিলোঁ 1 হাতেই গ'ল ঠিক আছে ইয়াতে কেইটা পইণ্টত কাটিছে 1 2 3 4 5 6 7 8 8টা পইণ্টত কাটিছে 8 হ'ল হাতে 1 গৈছিলে 9 903 এতিয়া আনসাৰটো কাৰেক্ট হয়নে না আমি ভেৰিফাই কৰি চাওঁ নৰ্মেল মেথডটো পূৰণ কৰি চাম কাৰেক্ট হৈছে মানে আমাৰ মেথডটো মানে ৰাইট আছে সেইটো হিচাপে কেনেকৈ কৰোঁ 3 গুণ 3 3 2 গুণ 6 4 গুণ 4 4 2 গুণ 8 3 6 4 10 9 আনসাৰ দুটা কাৰেক্ট আছে আমাৰ মেথডটো কাৰেক্ট আছে ঠিক আছে এইটো বুজি পালে কিমানটা ডটত মানে আমাৰ কাটে সেইটো আমি ক্যালকুলেট কৰিব লাগে এড কৰিব লাগে তাৰ পিছত আমি ৰিজাল্টটো পাই যাওঁ ঠিক আছে এইটো এটা বহুত সিম্পল মেথড হয় আৰু এটা মই দেখাই দিছোঁ এইটোৰে দুটা দেখাইছোঁ যেতিয়া এইটোৰো এটা দেখাই দিছোঁ আকৌ নেক্সট সাপোজ আমাক 12ৰ লগত 32 পূৰণ কৰিব দিছে কেনেকৈ কৰিম 12ৰ কাৰণে 1 টানিলোঁ 2 টানিলোঁ 32ৰ কাৰণে 3টা টানিম এনেকৈ তাৰপিছত 2ৰ কাৰণে 2টা টানিম এনেকৈ তাৰপিছত এড কৰিম ডট কেইটা ইয়াত কেইটা আছে 1 2 3 4 4 বহালোঁ তাৰপিছত নেক্সট 1 2 3 4 5 6 7 8টা 8 বহালোঁ তো ইয়াতে লাষ্টত 1 2 3 384 হ'ল আনসাৰটো কাৰেক্ট হয়নে নাই আকৌ এবাৰ চাম সৰি 12 যা 32 2 2 যা 4 2 2 3 গুণ 6 3 384 ইয়াতো আহিব ঠিক আছে 384 মানে আনসাৰটো কাৰেক্ট আছে মানে আমাৰ মেথডটো কাৰেক্ট আছে ঠিক আছে এটা নেক্সট যোনটো টাইপ দেখাম সেইটো হ'ব আমাৰ মানে যোনবিলাক 10ৰ যিবিলাক আমাৰ পাৱাৰ আছে সাপোজ যেনেকুৱা 10 100 1000 10000 সেইবিলাকৰ ওচৰে পাজৰে থকা মানে জাস্ট 1 বেছি থকা যেনেকৈ 11 111 তেনেকুৱা ধৰণৰ লগত মানে নাম্বাৰছৰ লগত পূৰণ কৰিলে কেনেকৈ কৰিব লাগে সেইটো মই দেখাই দিছোঁ হা সাপোজ আমাক দুটা নাম্বাৰ দিছে 45 into 11 কৰিব লাগে কেনেকৈ কৰোঁ আমি এনেকৈ কৰোঁ হয়নে নৰ্মেলি কৰিলে এনেকৈ কৰোঁ আমি তো আনসাৰটো আমি পাই যাওঁ 495 ঠিক আছে ইয়াতো আমি দুটা লাইনত কৰিলোঁ অংকটো কিন্তু এইটো সিঙ্গল লাইনত আমি কেনেকৈ কৰিম মই কৈ দিছোঁ 45 11 যা ওলাব দিছে ইয়াত আমাৰ 11ত ইউনিট ডিজিটটো 1 আছে তাৰ নেক্সট ডিজিটটো 1 আছে ঠিক আছে আৰু 1ৰ লগত যিকোনো নাম্বাৰ পূৰণ কৰিলে কি হয় সেই নাম্বাৰটোৱে হয় গতিকে আমি কি এইটো ইমেজিন কৰিম 5ৰ লগত 1 পূৰণ হৈছে লাষ্টৰটো তো 5 লিখিলোঁ আৰু 4ৰ লগত 1 পূৰণ হৈছে তো আমি 4 লিখিলোঁ আৰু মাজত কিবা এটা নাম্বাৰ থাকিব কিবা এটা বা দুটা নাম্বাৰ থাকিব ঠিক আছে যেহেতু 2 ডিজিট নাম্বাৰ লগত 2 ডিজিট কৰিছোঁ 4টা ডিজিট অহাৰ সম্ভাৱনা বেছি আছে আমাৰ ঠিক আছে গতিকে মাজত দুটা নাম্বাৰ আহিব আমাৰ সেই হিচাপত তো সেইটো মাজত দুটা নাম্বাৰ কি আহিব এইটো আমি কেনেকৈ কৰিম বা এটা নাম্বাৰ আহিব এইটো আমি কেনেকৈ কৰিম এইটো আমি এনেকৈ কৰিম এই দুটা যোনটো ডিজিট আছে 4 আৰু 5 45ত 4 আৰু 5 থাকে এই দুটা আমি প্লাছ কৰিম 4 আৰু 5 প্লাছ কৰিলে কিমান হয় 9 এইটো আমি ইয়াত বহুৱাই দিম ঠিক আছে এইটো হ'ল এইটো ট্ৰিক আৰু এটা নাম্বাৰ লৈ মই দেখাই দিছোঁ অকণমান ডাঙৰ নাম্বাৰ লৈ য'ত মানে এডিশ্যন কৰিলে হাতে যায় এনেকুৱা মই দেখুৱাই দিছোঁ এটা সাপোজ 98 11 যা ওলাব দিছে ইয়াৰ আমি নৰ্মেলি পূৰণ কৰি আনসাৰটো চাই লওঁ আগতে 8 8 9 8 7 9 10 এইটো আমাৰ আনসাৰ আহিব লাগে নৰ্মেলি পূৰণ কৰি আমি ইমানখিনি পাইছোঁ ঠিক আছে আৰু আমি ট্ৰিকেদি কৰি কিনে কেনেকৈ এইটো নাম্বাৰ পাওঁ এণ্ড ৰিজাল্ট পাওঁ সেইটো চাম কি কৈছিলোঁ মই 1 1 আছে যেতিয়া এই দুটা নাম্বাৰ আমি লিখি ল'ম দূৰে লিখি ল'ম অকণমান 9 আৰু 8 লিখি ল'লোঁ এতিয়া মাজত কিমান আহিব আমাৰ এইটোতো এইবাৰ বেলেগ আছে যোগ কৰিলে হাতে যাব যোগ যদি কৰোঁ ন হাতে 17 হ'ল 17ৰ 7টো ইয়াত বহালোঁ ন বহাই পেলাই 1 হাতে যাব 1 হাতেতো এই 9ৰ লগত প্লাছ হ'ব তো কিমান হ'ব 10 হ'ব লাগে তো আমাৰ হ'ব 10 7 8 হ'ব লাগে এইটোৰ পৰা আমাৰ এইটো হৈ গ'ল ঠিক আছে আগতে এইটো লিখি ল'ব তাৰপিছত প্লাছ চাছ কৰি পেলাই লাষ্টত ৰিজাল্টটো আমাৰ ওলাব বুজি পাইছে এইটো টেকনিক এইটো হ'ল এটা টেকনিক 11ৰে দেখুৱাই দিছোঁ 3 ডিজিট নাম্বাৰ লগত কৰিব লাগে সাপোজ 235ক 11 লগত মাল্টিপ্লাই কৰিব লাগে ইয়াত এবাৰ 3 ডিজিট দিয়া আছে কিন্তু এইটো কিন্তু 11 আছে এইটো আমি কেনেকৈ কৰিম
আমাৰ ফাৰ্ষ্ট আৰু লাষ্ট ডিজিটটো আমি সেমে লিখিম যেহেতু 11 লগত কৰি আছো ইয়াতে 2 লিখিম লাষ্টত 5 ৰাখিম এই দুটা বস্তু আমি সেম ৰাখি ললো ঠিক আছে এতিয়া যেহেতু এবাৰ 3 ডিজিট হয় ইয়াত যোগটো কেনেকৈ হ'ব চাও লাষ্টৰ পৰা কৰি আছো 3 আৰু 5 যোগ হ'ব 8 লিখিলো ঠিক আছে নেক্সট 2 আৰু 3 যোগ হ'ব কিমান হ'ব 5 এইটো হ'ব আমাৰ ইয়াৰ ৰিজাল্ট ট্ৰিক মতে এতিয়া আমি চেক কৰিম কাৰেক্ট আছে নে নাই 235 তাৰপিছত 235 সেম আহিব আনসাৰ সেম আহিব নে 8525 সেম আহিছে আনসাৰ সেম আহিছে বুজি পালে এইটো ট্ৰিক যোগ কেনেকৈ কৰিব লাগে আৰু এটা দেখুৱাই দিছো মই সেম মেথডৰে 432 আৰু 11 সাপোজ 432 11 যা কি কৰিব লাগিব বুলি কৈছিল লাষ্ট আৰু ফাৰ্ষ্ট ডিজিটটো সেম থাকিব 4 আৰু 2 লিখি ললো তাৰপিছত যোগ কেনেকৈ কৰে এই দুটা যোগ কৰা 3 2 5 এই দুটা যোগ কৰা 4 3 7 4752 ভেৰিফাই কৰো এতিয়া 2 গুণ 2 3 4 2 3 4 4 7 5 2 কাৰেক্ট আছে মানে আমাৰ মেথডটো কাৰেক্ট আছে ঠিক আছে এই ভেৰিফাই যে কৰি দেখাই দিছো এইটো সবতে চাব দৰকাৰ নাই যেহেতু আমি মেথডটো লাৰ্ন কৰিবৰ কাৰণেহে মই আপোনালোকক দেখাই দিছো ভেৰিফাই কৰি ঠিক আছে এনে আপোনালোকে কৰিলে ভেৰিফাই কৰিব দৰকাৰ নাই যদিহে আপোনালোকে মেথডটো কাৰেক্ট থাকে ভালকে শিকি লৈছে ঠিক আছে তে নেক্সট মই দেখুৱাই দিছো যোনটো আমাৰ 10ৰ যিবিলাক পাৱাৰ থাকে সাপোজ 10 100 1000 এইবিলাক থাকে তাৰ ওচৰৰ পাজৰৰ নাম্বাৰ যদি আমি মাল্টিপ্লাই কৰিব লাগে সাপোজ আমাক দিছে 100ৰ ওচৰৰ নাম্বাৰ দুটা মাল্টিপ্লাই কৰিব দিছে 99 আৰু 98 মাল্টিপ্লাই কৰিব দিছে কেনেকৈ কৰিব এইটো বহুত লম্বা হৈ যাব আমি যোনটো মেথড আগতে দেখালো এইবোৰত কৰিলেও নাম্বাৰবিলাক ডাঙৰ ডাঙৰ আহিব যোগ বিয়োগ কৰোতেও ঠিক আছে তো এইটো আমি কেনেকৈ কৰিব লাগে সেইটো মই দেখাই দিছো আগতে আমি এক ট্ৰেডিশনেল মেথড দি কৰি পেলাই আনসাৰটো উলিয়াই লো তাৰপিছত ভেৰিফাই কৰিম ন 8 9 গুণ 72 হাতে গ'ল 7 8 9 গুণ 72 72 হাতে 79 9 9 যা 81 1 হাতে 8 9 9 যা 81 81 89 2 10 9 হাতে 16 লৈকে 17 9702 এইটো হল আমাৰ নৰ্মেল আনসাৰটো এতিয়া ট্ৰিক দি আমি কেনেকৈ কৰো এইটো চাও 99 লিখিলো 98 লিখিলো ঠিক আছে আমি এনেকৈ নৰ্মেলি বহাই ললো তাৰপিছত কি কৰিম এনেকৈ এটা লাইন টানি লম তাৰপিছত কি কৰিম এই 99 টো চাম 100তকৈ সৰু নে ডাঙৰ 100তকৈ সৰু হয় কিমান সৰু হয় 1 সৰু হয় মানে হি মাইনাস হ'ব আৰু এটা আমি দুটা ডিজিটত লিখিম কিমান মাইনাস হ'ব 1 সৰু হয় 100ৰ পৰা লিখিলো ঠিক তেনেদৰে 98 টো চাম 98 টো কিমান সৰু হয় 100ৰ পৰা 2 সৰু হয় 2 ডিজিটত লিখিম কিয় কাৰণ আমি 100ক ৰেফাৰেন্স লৈ পেলাই বস্তুবিলাক চাই আছো ঠিক আছে 99 আৰু 98 টো 100ৰ ওচৰৰ নাম্বাৰ হয় যেতিয়া 100ৰ ৰেফাৰেন্সত চাই আছো এই কাৰণে আমি সিঙ্গেল ডিজিট বিলাকো ডাবল ডিজিট কৰি পেলাই লিখিম ঠিক আছে তাৰপিছত আমি এই দুটা মাল্টিপ্লাই কৰিম কিমান আহে 2 1 যা 2 আহে কিন্তু ইয়াক আমি ডাবল ডিজিটত লিখিব লাগিব 02 লিখিলো এইটো নেক্সট কি কৰিব লাগিব আমি এইটোৰ পৰা এইটো এইখিনি ক্যালকুলেট কৰিলে হ'ল +98 আৰু -01 দুটা যোগ কৰিলে কিমান আহিব আমাৰ 97 আহিব 9702 আমাৰ আনসাৰ আহিছে মানে আমাৰ আনসাৰটো কাৰেক্ট আছে ঠিক আছে সেম প্যাটাৰ্ণৰে আৰু এটা নাম্বাৰ দেখুৱাই দিছো যাতে আপোনালোকৰ ক্লিয়াৰ হৈ যায় বস্তুটো 95 আৰু 97 আমি চাম ট্ৰেডিশনেল মেথড কৰি চাও 7 5 গুণ 35 3 9 গুণ 7 9 গুণ 63 63 লগত 3 যোগ কৰিলে 66 5 9 গুণ 45 4 81 লগত 4 85 5 11 12 9 এটো আমাৰ আনসাৰ হয় আমি এক ভেৰিফাই কৰিম এতিয়া ট্ৰিকৰ লগত কেনেকৈ কৰো হা 95 97 পূৰণ কৰিব দিছে লাইনডাল টানি ললো চালু 100তকৈ কিমান সৰু হয় 5 সৰু হয় -05 লিখিম 100তকৈ কিমান সৰু হয়
তিনি সৰুৱে মানে 03 লিখিম এতিয়া এই দুটা আমি মাল্টিপ্লাই কৰিম কিমান হ'ব 15 হয় 15 তো ডাইৰেক্ট ডাবল ডিজিটত আহিব ইয়াত 0 লগোৱা দৰকাৰ নাই ঠিক আছে নেক্সট ষ্টেপটো কি আছিলে ইয়াৰ পৰা এইটো আমি মাইনাস কৰিম 97 ৰ পৰা -05 হলে কিমান হয় আমাৰ 92 হয় আনসাৰটো কারেক্ট আহি আছে আমাৰ মানে আমাৰ মেথডটো কারেক্ট আছে ঠিক আছে এইটো হল আমাৰ মেথডটো এতিয়া আমি চাম এটা বেলেগ মেথড মানে 100ত ৰিলেটেড হয় 100তকৈ বেছি 100ৰ জাস্ট ওচৰৰ নাম্বাৰ দুটা যদি আমাক স্কোয়াৰ কৰিব দিয়ে তেনেহলে আমি হেতু কেনেকৈ কৰিম সাপোজ আমাক 102 স্কোয়াৰ কৰিব দিছে মানে 102 দুবাৰ মাল্টিপ্লাই কৰিব লাগে কেনেকৈ কৰো আমি 2 2 যা 4 0 2 তাৰপিছত নেক্সট 0 2 0 1 এনেকৈ কৰো 4 0 4 0 1 এটো আমি ট্ৰেডিশনাল মেথড দি কৰি পালো এতিয়া আমি এটো বস্তু ট্ৰিকেদি কেনেকৈ কৰিম আগৰ মেথডটোৰ নিচিনাই সেম হয় এটো জাস্ট 100তকৈ বেছি থকা নম্বৰ হয় এবাৰ হা এই কাৰণে মই দেখুৱাই দিম 100তকৈ কিমান বেছি হয় এটো এবাৰ 2 বেছি হয় যেটো 100ৰ বেছত আমি চাই আছো ডাবল ডিজিটত লিখিম এটো কিমান হয় সেম হয় এই দুটা পূৰণ কৰিম কিমান আহিব 04 আহিব তাৰ পিছত এতিয়া এই দুটা যোগ হ'ব কাৰণ এটো প্লাস আছে এবাৰ বেছি আছে 100তকৈ যোগ হলে কিমান হ'ব 104 হৈ গল আনসাৰ দুটা সেম আহিছে মানে আমাৰ মেথডটো কারেক্ট আচ্ছা স্টার্টিংত যোনটো মেথড মই দেখাইছিলো মানে ওয়ান লাইনতে যোনটো মাল্টিপ্লিকেশন কৰি ৰিজাল্ট ওলাব পাৰি তাৰে এটা সৰু বস্তু দেখাব পাহৰি গৈছো মানে তিনটা ডিজিটৰ যোনটো নাম্বাৰ থাকে তাক যদি দুটা ডিজিটৰ নাম্বাৰ দি মাল্টিপ্লাই কৰো তেনেহলে কেনেকৈ সেই মেথডটো কাম কৰিব সাপোজ এই 3 ডিজিট নাম্বাৰটো আমাক 32 লগত মাল্টিপ্লাই কৰিব দিছে তেতিয়া হেতু কি কৰিব ইয়াত এটা 0 বহাই লব ঠিক আছে তাৰ পিছত ট্ৰিকটো এপ্লাই কৰিব কেনেকৈ আসলে ট্ৰিকটো 3 2 যা 6 তাৰপিছত নেক্সট এইটো আৰু এইটো মাল্টিপ্লাই কৰি প্লাস হয় 2 2 গুণ 4 3 3 গুণ 9 9 4 13 হাতে গৈছিলে 1 ঠিক আছে নেক্সট কি আছিলে ডায়াগোনাল আছিলে কৰ্নাৰ টু কৰ্নাৰ 2 লগত 1 হ'ব 0 লগত 3 হ'ব আৰু 2 লগত 3 হ'ব কিমান 2 1 যা 2 0 3 to 0 হল তাৰপিছত 3 2 যা 6 3 2 যা 6 আৰু 2 1 যা 2 8 প্লাস কৰি কিনে 8 পালো আমি ঠিক আছে হাতে 1 গৈছিলে 9 হল ঠিক আছে এতিয়া আকৌ দুটাত আহিম আমি 0 আৰু 2 হ'ব 1 আৰু 3 হ'ব কিমান হল 0 আৰু 2 তো 0 হল 3 আৰু 1 মাল্টিপ্লাই কৰি কিমান পালো আমি 3 পালো ঠিক আছে লাষ্টত কি থাকিল 0 আৰু 1 মাল্টিপ্লাই কৰিব লাগে 0 আৰু মাল্টিপ্লাই কৰিলে 0 হয় গতিকে আমি ইয়াত নিলিখো এটাইটো কারেক্ট হৈছে না আমি ভেৰিফাই কৰি চাম 1 2 3 আৰু 32 3 2 গুণ 6 2 2 গুণ 4 2 3 3 গুণ 9 6 3 6 9 4 13 6 2 8 1 9 3 ঠিক আছে আনসার সেম আইছে মানে এইটো মেথড কারেক্ট আছে মানে তিনটা ডিজিটৰ নাম্বাৰটোৰ লগত যদি দুই ডিজিটৰ দুটা ডিজিটৰ নাম্বাৰ পূৰণ কৰিব কয় তেনেহলে আগত 0 এটা বহাই সেম প্ৰসেস আপোনালোকে ফলো কৰিব ঠিক আছে ইয়াৰ উপৰি এটা সৰু একদম সৰু মাইনৰ বস্তু এটা দেখাই দিও মই সাপোজ আপোনালোকক যদি কয় 3976 ৰ লগত যদি মই আপোনালোকক 5 মাল্টিপ্লাই কৰিব দিও আপোনালোকে কি কৰিব ডাইৰেক্ট এনেকৈ কৰিব ধৰিব 6 5 গুণ 30 7 5 গুণ 35 3 38 হাতে গলে 3 9 5 গুণ 45 তাৰপিছত 3 48 হল 4 5 3 গুণ 15 4 টো এড কৰি পেলাই কিমান হ'ব 19 এটো কৰিব কিন্তু মই এটো সাজেষ্ট নকৰো আপোনালোকক আপোনালোকে কি কৰিব 3976 into 5 দিছে 5 টো আমি 0 ত কনভার্ট কৰি লম ঠিক আছে 0 ত কনভার্ট কেনকে কৰিম 3976 ললো into 10/2 কৰিম আমি এটো বেছি ইজি হৈ যাব ঠিক আছে মাল্টিপ্লিকেশন কে ডিভিজন টো ইজি হৈ যায় ইটো যদি এনেকুৱা হয় আমাৰ 3976 0 ডিভাইড বাই 2 হলে আপুনি ডাইৰেক্ট ইয়াৰ পৰাই ডিভাইড কৰিব পাৰিব 2 গুণ 2 তাৰপিছত 1 আহিব 2 9 গুণ 18 2 8 গুণ 16 আৰু 1 2 8 গুণ 16 0 ঠিক আছে আনসাৰটো দুইটা সেম আহিছে
গতিকে মাল্টিপ্লিকেশ্যনতকৈ ডিভিজনটো বেছি প্ৰেফাৰেবল হয় কিছুমান ক্ষেত্ৰত, যেনে এইটোৱে উদাহৰণ মই আপোনালোকক দিলোঁ। ঠিক আছে, তো এইখিনিয়ে আছিল আমাৰ মাল্টিপ্লিকেশ্যনৰ টাইপছ, কেনেকৈ আমি মাল্টিপ্লাই কৰিব পাৰোঁ। চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।